স্বাগতম জনাইছোঁ খাতি অসমীয়া ব্লকলৈ। আজি শিৱ পূজা। তো শিৱ পূজাৰ আমাৰ ভৱানীপুৰ দক্ষিণাতি শিৱ পূজা অনুষ্ঠান আছে। তো মই এতিয়া কালৈকে যাম। তো আপোনালোককো লৈ যাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, সেইখিনি আশা কৰিলোঁ। তো বলক মোৰ লগত। তো বন্ধুসকল, এতিয়া নাগাৰা নাম চলি আছে। তো নাগাৰা নামটো চাওক, মানে কি চাউণ্ডটো মই একেবাৰে কিবা নোহোৱা কৰিছোঁ মানে। তো মোৰ কথাখিনি ক'ব লাগিব আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। তো চাওক, মানুহ হৈছে আৰু মানে কি আৰু তাৰমানে কি অহাকালি তাৰমানে ফাংচনো আছে। তো ফাংচনৰ মানে কি ফাংচনো দেখুৱাম। তো ভিডিঅ'টো চাই থাকিব। তো এইবাৰ ভিডিঅ'টো বেক কেমেৰাতে কৰি আছোঁ আৰু এইটো হৈছে আমাৰ মন্দিৰটো সন্মুখত আপোনালোকে যি দেখি আছে। তো মন্দিৰটো সুভাষ নাথ ডাঙৰীয়া হয় এইটো। সো বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু ভিডিঅ'টো মই বেছি দীঘল নকৰিলোঁ, মানে কি ভিডিঅ'টো কপিৰাইট মাৰিবতো। আৰু দেৱজিৎ এটা গানে দেখালোঁ টুকুন দে, তো বহুটা গানে গালে। তো ইমানটো দেখাব নোৱাৰোঁ, মানে কি ভিডিঅ'টো কপিৰাইট মাৰিব পাৰে। তো এইখিনিয়ে। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি কিবা শুনিছে কমেণ্টত জনাব। আজিলৈ ধন্যবাদ। জয় অসম।